এভৰিৱান গিটিমনি পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে আৰু ভালে থাকক বৰ্তমান মোৰো ভাল আজি নিশ্চয় থাম্বনেইলখন চাই আপোনালোকে গম পাইছে আজি ব্লগটি একদম ধামাকা হ'বলৈ গৈ আছে আৰু ভিডিঅ'টি শেষলৈকে চাই যাব আৰু যদি ভাল পায় তেন্তে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেন্তে বলক আজিৰ ভিডিঅ'টি মই এনেকৈ আৰম্ভ কৰি দিওঁ আমাৰ বাৰীৰ ওচৰতে এয়া বৰঢেকীয়া গছৰ এজোপা বাৰীত ৰুই লৈছিলে এজোপা বহুত ডাঙৰ হৈ গ'ল কাতি বিহুত চাকি গছ দিয়ে ইয়া এইডোখৰতে দিয়ে এজোপা দেখিছেনে বহুত ডাঙৰ হৈ গ'ল এয়া ফুল ফুলি আছে দেখিছেনে আমাৰ বাৰীখন পাই গ'লোহি এইফালে এনেকৈ খালি একদম হাবি হৈ গ'ল চফা কৰিব পৰা নাই কাটি আছে মই ৰুবলৈ অহা পুলি এতিয়া অহা নাছিলোঁ বহুত দিন আৰু কাটি আছে মই ভাবিলোঁ আপোনালোকক দেখাবলৈ নাপাম সেইবাই আজি আহি গ'লোঁ দেখাবৰ কাৰণে ইয়াত ফুলি আছে দেখিছিলে বেপাৰী আহিব নিবলৈ আজি কাটিবলৈ আহিছে আৰু মই আপোনালোকক দেখাবলৈ বুলি আহিছোঁ এইফালে এখন এই গছজোপাৰ পৰা সীমা কৰি এই বাৰীখন আমাৰেই হয় গোটেইখন এয়া দেখিছেনে ক'ৰবাত লগাই থৈছে মাঘৰ বিহুত খোৱাকৈ এইখিনি আঘোণত কাটি আছে আৰু এতিয়া আঘোণ মাহত ফাইনেলি আপোনালোকক আমাৰ বাৰীখন দেখাই দিলোঁ কিন্তু হাবি হৈ আছে দেখিছেনে এইখিনি বেলিতে আকৌ এইখিনি নতুনকৈ ৰুলে দেখিছেনে চপাই আছে এইবিলাক মাটি এইডোখৰ চফা হৈ আছে যে বহুত ধুনীয়া লাগিছে এইডোখৰ আমাৰ হয় এনেকৈ কৰি আৰু এইখিনি কি জানো ফুলি আছে এইখিনি শিপাৰখন আৰু এইবিলাক আলু দি থৈছে এইবিলাক এয়া দেখিছেনে আপোনালোকে অসমীয়া পিঁয়াজ হয় এয়া ওলাইছেগৈ খেৰখিনি আৰু দুদিনমানৰ পিছত এইফালে আঁতৰাই দিয়া হ'ব এয়া দেখিছেনে বহুতখিনিয়ে দি থৈছে অসমীয়া পিঁয়াজ চৰ্দি লাগিলে খাই দিলেও ভাল হয় আৰু জ্বৰ হ'লেও এয়া অসমীয়া পিঁয়াজ খাবলৈ বহুত ভাল লাগে ভাতৰ লগত এনেকৈ কৰিও এয়া দেখিছেনে এইবিলাক অসমীয়া পিঁয়াজ ওলাইছেগৈ ডাঙৰ হ'লে বহুত জোপোহা হৈ যাব দেখুৱাম আপোনালোকক আকৌ এইবিলাক দেখিছেনে মই মাজত সোমাই দেখাই দিছোঁ আপোনালোকক এয়া চালাডৰ লগতো কাটি খাব পাৰি পাতটো এইফালে বহুতখিনি গোটেই বাৰীখন আপোনালোকক দেখাই দিছোঁ এইখন আমাৰেই হয় 5 বিঘা মানেই আছে প্ৰায় এইফালে দেখিছেনে এই কলগছজোপা দেখিছেনে এই কলগছজোপা সিপাৰতো আমাৰ নহয় বেলেগৰ হয় আৰু এই পাৰখিনি আমাৰ হয় এইটো সীমা আৰু তল চাপৰিত আছে এইটো তল চাপৰিত খেতি কৰা হোৱা নাই এইবিলাক উঠি আছে যে সেই সিটো তল চাপৰিত কৰা হৈছে অলপমান দেখুৱাম তাৰো গোটেই বাৰীখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু চেষ্টা কৰি যাম আৰু মিষ্টাৰে আৰু দাদাই মানে কবি কাটি আছে যিহেতুকে বেপাৰী আহিব নিবলৈ ইমান সুন্দৰ লাগিছে নহয় জানো ইয়াত থাকিও বহুত ভাল লাগে আৰু ৰ'দটো বহুত চোকাকৈ ওলাই আছে আমি আবেলি টাইমত আহিছোঁ আনকালে মই ৰুবলৈ আহোঁ আৰু কাটি দিবলৈ আহোঁ কিন্তু এইবাৰ অহা নাই আপোনালোকক দেখাবলৈ বুলি মই ভিডিঅ' কৰিবলৈ আহিছোঁ এইখিনি বহুত ধুনীয়া হৈছে এইখিনি ৰোৱা হ'ল আৰু দুদিনমান বহুত ধুনীয়া হৈছে এইখিনি ইয়াত পানী দিয়া হ'ব কাইলৈ নদীৰ পৰা উঠাব মেচিনত এইবিলাক দেখাই গৈ আছোঁ কিমানখিনি পাৰোঁ আৰু কেনেকুৱা হৈছে খেতি জনাব কমেণ্ট কৰি ভাল হৈছেনে নাই এইবাৰ বেয়া হ'ল বুলি অলপ ক'ব লাগিব আনকালে বহুত ভাল হয় সেই ওপৰৰডোখৰ মই প্ৰথম আহিয়ে দেখুৱাইছিলোঁ যে আপোনালোকক সেইডোখৰ মানে এইবাৰ বহুত বৰষুণ পাই গ'ল আগতীয়াকৈ ৰোৱা হয় যে বহুত বৰষুণ পাই গ'ল মাহ ধৰিয়ে পাই গ'ল আৰু তেতিয়া মানে সেইবাবে সিমান ভাল নহ'ল বাৰীত লাগিবও নোৱাৰিলে কাম ডাৱৰীয়া কেনেকৈ কাম লাগিব তথাপিতো আৰু অলপমান থাকিলেগৈ বহুতখিনিয়ে মৰিলে বুলি ক'ব লাগিব খাৰ উঠে যে
এইফালে এইবিলাক বন্ধাকবি পুলি ৰুই থৈছে, বন্ধা হয় এইডোখৰ বন্ধা হয় আৰু এইডোখৰো বন্ধা। এইডোখৰ ফুল হয়, ফুলকবি। আৰু ওপৰৰ সেইডোখৰত মূলা আছে, সেয়াও হাবি উঠি গ'ল। মূলা হ'লেই আলুটো খোৱাও হৈছে আৰু বিকাও হৈছে। আৰু ইয়াতে এজোপা বগৰী গছ আছে, লাগি আছে। দুদিনমানৰ পিছত হ'বগৈ আৰু খাবলৈ। এইডোখৰ একদম সেউজীয়া হৈ থকাডোখৰ মমাইহঁতৰ বাৰী হয়। তাৰো অকণমান দেখুৱামগৈ আপোনালোকক। আমাতকৈ বেছি ভাল আছে মানে, আৰু চাইও ভাল লাগে তেনেকুৱা বাৰী হ'লে। আপোনালোককো দেখুৱাম। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পাব। এইফালে মিঠা আলু দি থৈছে, দুভেটি ঘৰত খাবৰ কাৰণে মাঘৰ বিহুত। বিকিবলৈ বুলি কৰা হোৱা নাই, দেখিছেনে? ঘৰত খাবলৈ বুলি মাত্ৰ দুভেটি। এইফালে মূলা বহুত হেঙা হ'ল, বিকা হ'ল, যিহেতুকে খোৱাও মানে কি মৃতক হ'লেও দিয়া হয় মাহঁতৰ ঘৰলৈ, আৰু কোনোবা আলহী আহিলে বুলি ক'লেও দি পঠিওৱা হয় আৰু অলপ চলপ, যিহেতুকে ঘৰত কৰোঁ আৰু দিও ভাল লাগে ঘৰত কৰা। এইবিলাক ওলকবি হয়, এয়া ওলকবি দেখিছেনে? এইফালে এইখিনি ওলকবি হয়। ওলকবি পুলি এয়াও ৰুবলৈ আহিছিলোঁ, দেউতাই মই ৰুইছিলোঁ। এয়া মিষ্টাৰে নাঙল পাতি কৰি দিয়ে, ৰুওঁ আৰু তেনেকৈ পুলি উঘালি মাত্ৰ ৰুই গ'লেই হৈ গ'ল। এইফালে এইখিনি বন উঠি আছে, চফা কৰিবলৈ সময় পোৱা নাই। সেইখিনি মই দেখাই আহিছিলোঁ যে, সেইখিনি এইকেইদিন চপাই থাকোঁতে এইবিলাক কৰিবলৈ সময় পোৱা নাই। আৰু সিপাৰত একদম হাল বাই আছে, ট্ৰেক্টৰ মাতটো আহি আছে। এইটো বহুত ডাঙৰ হৈ গ'ল ওলকবি। এইফালে এইটো এটা, এয়াও বিকা হৈছে মানে এনেকৈ। এইফালে এইখিনি আকৌ কি ৰুই দিছে নাজানো। এইডোখৰতো সেই ডাঙৰখিনিৰ নিচিনাকৈ ইয়াতে একেলগে ৰোৱা হৈছিলে, বেয়া হৈ গ'ল যিহেতুকে বৰষুণ পাই, সেয়ে একদম আকৌ হাল বাই দিয়া হ'ল। খৰচতে খৰচ মানে একদম হাল বাই দিয়া হ'ল। আৰু এই বনখিনি কিয় ইয়াত এনেকৈ আছে দেখিছেনে? লাইনত মাজে মাজে ইয়াত ৰঙালাও দি থোৱা আছে, ৰঙালাও গুটি ওলাইছেগৈ। আৰু ইয়াত ফুলকবি কিমান হাজাৰ ধৰি দিছে, সেইকেইটা কবি কাটি আছে। এয়া নাঙল, আজিকালি ধান খেতিত যিহেতুকে ট্ৰেক্টৰে হাল বায়, ইয়াতো বোৱা হয় ট্ৰেক্টৰে হাল। এয়া নাঙল পাতি কৰিবৰ কাৰণে ইয়াত আনি থৈছে। এয়া ৰঙালাও এনেকৈ দিয়া হৈছে ইয়াতে। এইখিনি ফুল হয়। আৰু আমাৰ বাৰীখনৰ চাৰিওফালৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ আপোনালোকক। এই গছখিনি সীমা আৰু আমাৰ এয়া পালেং দুজোপামান ঘৰত খাবৰ কাৰণে দি থৈছে। আৰু কাষতে আছে এয়া ধনিয়া, এয়া ধনিয়া দুভেটি। আৰু এইবিলাক বিলাহী পুলি দেখিছেনে? ইয়াতো ধনিয়া আছে, এইবিলাক বিকা হ'লেই উঘালি এতিয়া হাবিত। এইফালে এইখিনি আলু ভেটি হয়, আলু ইয়াতো বহুত ডোখৰ দিয়া হৈছে। গুটি আলুটো নহয় দেই, বম্বে আলুটো। আৰু ইয়াতো ফুলকবি ৰোৱা হৈছে, তল চাপৰি অলপ এডোখৰ। আৰু এইখিনি দেখিছে বিন। সকলোখিনি দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। আৰু এইফালে এইখিনি ৰঙা মৰিচা, খাই ভাল পাওঁ মই। আৰু কোনে কোনে ৰঙা মৰিচা খাই ভাল পায় জনাব। আৰু এইফালে এইবিলাক ধনিয়া দেখিছেনে? ডাঙৰ সিপাৰত মানুহ দেখিছেনে? পুলি ৰুইছে চাগে তাতো, নাঙল লৈ গৈছে ওপৰলৈ। আৰু এয়া পুলি ৰুই আছে। নহয়, আলু দিছে, আলু দিছে। এয়া চূণ মাৰি গৈছে। ইয়াতো এইখিনি ওলকবি। এইবিলাক লাই হয়, আৰু ওপৰতো লাই আছে, দেখুৱাবলৈ নহৈছে আপোনালোকক বেক কেমেৰা দি দেখাই দিছোঁ অকণমান। কি সুন্দৰ পৰিৱেশ এয়া। এইফালে এইখিনি লাই ৰুই থৈছে, এজোপা এইখিনি লাই
লাইবোৰ বেছি ডোখৰত দিয়া হোৱা নাই। পূৰা কাটি আছে আৰু পইচা আহি যাব আৰু পূৰা কাটি আছে। এই কিবা কাটি থৈছে, ইয়াত এই কিবা এইখিনি কাটি থৈ দিছে। আৰু আপোনালোকক আমাৰ গোটেই বাৰীখন ঘূৰি দেখালোঁ। কেনেকুৱা পালে নাজানো, আৰু কেনেকুৱা হৈছে জনাব কমেণ্ট কৰি। এজোপা অমিতা ফুল ফুলি আছে দেখিছেনে? ইয়াত অমিতা লাগে বাৰু, এতিয়া লগা নাই, এয়া ফুলি আছে। বহুত ফুলিছিলে, মই খোৱা হয় মানে, নিবলৈ ক'লে লৈ যায়। এয়াতো এজোপা ফুলি আছে অমিতা ফুল, এজোপা বহুত ডাঙৰ হয়, আৰু বহুত ডাঙৰ এজোপা আছিলে। অমিতা ফুল খাব পাৰি, কেনেকৈ জনাইছোঁ আপোনালোকক। আৰু অমিতা ফুলৰ উপকাৰিতা কি কি মই জনাইছোঁ আপোনালোকক। অমিতা ফুলৰ উপকাৰিতা হ'ল কিমি পেলো নহয়, খাব লাগে বইল কৰি, পিটিকা কৰি। আৰু কিমি পেলো নহয়, আৰু কেঞ্চাৰৰ কাৰণে ভাল বুলি কোৱা শুনিছোঁ অমিতা ফুলটো। খাব আপোনালোকে, কেনেকৈ খায় আৰু হয়তো বহুতে খাইছে। যিসকলে নাই খোৱা খাই চাব পাৰিব, টেষ্টটো লৈ চাব পাৰিব। মই কেনেকৈ খাওঁ জনাইছোঁ। প্ৰথমতে বইল কৰি লওঁ ফুলকেইপা ছিঙি, আৰু তাতে নিমখ অকণমান দি দিওঁ, লগতে আলু এটা আৰু ডিম এটা। বইল কৰি সিজাৰ পিছত একদম মানে ডিমটোতো গুচাবই লাগিব, ফুলখিনি একদম কাঢ়ি পিনে ঠাণ্ডা হ'ব কাৰণে পানী ঢালি দিব লাগিব। তাৰপৰা চেপি পেলাই একদম পিটিকা কৰি খাব পাৰিব। পিঁয়াজ আদা মানে পিটিকাত কি কি দিয়ে জানে আৰু আপোনালোকে। পিঁয়াজ দিব, আদা দিব, নিমখ দিব, জলকীয়া দিব, আৰু ধনিয়া দি দিব। পিটিকি খাব, আৰু লগতে আলুটো আৰু ডিমটো পিটিকা কৰি খাব, আৰু বহুত ভাল লাগে। ভাতৰ লগত বহুত ভাল লগা এটা পিটিকা হৈ যায়। মই প্ৰায়ে খাওঁ, আৰু মোৰ লগতে মোৰ ঘৰৰ বাকী মানুহখিনিও খাই ভাল পাবলৈ লৈছে, আৰু পূৰা খায়। মই আহিলে লৈয়ে যাওঁ, আৰু লৈ যাওঁ আপোনালোকক দেখুৱাম অমিতা ফুল, আপোনালোকেও খাই চাব। আৰু মই এয়া আছোঁ উৰহি তলৰ, এইখন আমাৰ উৰহি নহয় দেই, এইখন আমাৰ এয়া উৰহি লাগি আছে। ছিঙিলে নেকি, সেয়ে বহুত লগা হোৱা নাই। এয়া বেলেগ এজনৰ মালিকৰ বাৰী হয় এখন, মানে বহুতখিনি ওলায় আৰু বিকে। বাৰীলৈ আহিছোঁ যিহেতুকে, ওচৰতে আমাৰ বাৰীখনৰ, সেয়ে দেখা দিছোঁ আপোনালোকক। উৰহি চাং হয়, আমাৰ ঘৰত আছে উৰহি চাং, এবাৰমান বিকিছেহে। বৰ ডাঙৰ নহয় এইখনৰ দৰে, এইখন বহুত ডাঙৰ উৰহি চাং হয়। এইডোখৰ মূলা দেখিছেনে, ইমান ধুনীয়াকৈ এইদৰে মূলা। এয়া বাৰীখন আমাৰ নহয়, এইখন এইখিনি লাই, আচলতে চাবলগীয়া, আপোনালোকক দেখাবলগীয়া বাৰী এইখনেই বুলি ক'ব লাগিব। এই বন্ধাকবি হয়, ইমান ধুনীয়াকৈ মানে চাফা কৰি থৈছে, আৰু অলপ দিনৰ আগত পানী দি থৈছে। এইবিলাক মাটিবিলাক এনেকুৱা হৈছে গম পাইছোঁ, আৰু পানী দি থৈছে, বহুত দিন অহা নাই যদিও। দেখিছেনে ইমান ধুনীয়া বন্ধাকবি, দেখিয়ে মোৰ একদম ভাল লাগি গৈছে দেই। আমাতকৈ ধুনীয়া বুলি ক'ব লাগিব, মাই গড। আৰু এইফালে একদম ফুলকবিখিনি দেখাবলৈ গৈ আছে আপোনালোকক। এয়া ফুলকবি কি ধুনীয়া হৈছে, মানে আপোনালোকৰ আহি চাবলৈ মন যাব, মানে ইমানেই ধুনীয়া খেতি। মই মানে আগতেও এটা ভিডিঅ' বনাইছিলোঁ পুলি ৰুওঁতে, কিন্তু এডিটিং কৰা এলাহত ভিডিঅ'টো মই বহুত দিনৰ পিছত ডিলিট কৰি দিলোঁ, আৰু আপোনালোকক দেখাবলৈ নহ'ল। আৰু ইয়াত ভাতো খোৱা হয় বাৰীত, সিজায়ো আৰু আনিও ঘৰৰ পৰা দি পঠিওৱা হয় ভাত খাবলৈ বুলি। এয়া ইমান ধুনীয়া ফুলকবি, এইদৰে দেখিছেনে, একদম ভাল লাগি গৈছেগৈ মনটো। সেইটো সিপাৰৰডোখৰ, এইডোখৰ ইমান ধুনীয়া, কি ক'ম আৰু। আমাতকৈ বেছি পাব কিন্তু পইচা বহুত, মাই গড। দেখিছেনে ইমান ধুনীয়া। আজি মমাই অহা নাই, নহ'লে আপোনালোকক দেখাব পাৰিলোৱে হ'লে। এইডৰা এইখিনি
আৰু এটা ইয়াতে হালধি দি থৈছে ৰুই থৈছে এবছৰতে নাখানে 2 বছৰমান হ'লেহে হালধি খানে তেতিয়া বহুত বেছি পোৱা যায় বুলি কয় ও মাই গড হোৱা পা মই এনেকৈ আপোনালোকক আহিছোঁ দেখাবৰ কাৰণে এই দখলে বাপৰে মাই গড ইমান ধুনীয়া এইফালে এইবিলাক কাটিলেও কাটি বিকিছেও সেইবিলাক হ'ব কিন্তু পইচা আচলতে কষ্ট কৰা হয় বহুতখিনি এয়া ভাল হৈছে খেতি আৰু পইচাও মানে খৰচো হয় এইবিলাক কৰোঁতে মেলোতে বহুতখিনি খৰচো হয় আৰু পোৱাও যায় আৰু ইমানখিনি খৰচ কৰি যেতিয়া নেপায়ে তেন্তে কৰিনো কি লাভ নহয় জানো সেয়ে ভালো হৈছে আৰু চকু মেলিও চাইছে বুলি ক'ব লাগিব ভগৱানে এয়া বহুত ভাল হৈছে নিজৰ ফলত নিজে কৰাৰ ফলত আৰু এয়া মোমায়ো পিঁয়াজ দিছে ইয়াত বেছি দিন হোৱা নাই এটা ভেটি দি থৈছে আমাৰ এইখিনি অলপ আগতেই কৰা হ'ল বা এখন তামোল বাৰী বেলেগৰ হয় এইবিলাক সেয়া সিপাৰখন মই অকলে আহিছোঁ আপোনালোকে জানেনে দেখাবৰ কাৰণে সিহঁতি কলগছখিনি সেই সিপাৰৰ সেই সীমাটো কৈছিলোঁ যে সেইডোখৰ আমাৰ হয় তাত আছে সিহঁতি শাক কাটি আছে আৰু দেউতাও আহি পালেহি এনেকৈ বাকলিবিলাক এই ফুলপাত দেখিছেনে এই চফা কৰি দিব লাগে যে এইবিলাক কাটি আছে আৰু জুখি আছে কিমান হৈছে কিমান হোৱা নাই বহুত বেছি ভাল হৈছে মমাহঁতৰ খেতি বহুত ভাল লাগিছে এয়া চাবলৈ আহিছোঁ আৰু আপোনালোকক দেখাবৰ কাৰণে আহিছোঁ দেখিছেনে ইমান ধুনীয়া হৈছে খেতি তাৰ পৰা ইয়াত আৰু সিফালে আছে আমাৰ বাৰীখন আৰু এই বেলিটো নহয় একদম চকুতে ধৰিছে আৰু মোৰ পিছফালে আছে এয়া দিচাং নদী কি ধুনীয়া পানী ইয়াৰ পৰাই পানী তোলা হয় শাকত দিবৰ কাৰণে আৰু মোৰ মানুহজনে চব্জি খেতি কৰে বেলেগ তেনেকৈ একো নকৰে আৰু ঘৰত বাগানো আছে তেনেকৈয়ে চলা হয় আৰু অকলে ফটো চটো উঠি ল'লোঁ আৰু মিষ্টাৰে যিহেতুকে ব্যস্ত হৈ আছে নিজৰ বাৰীখনত আৰু কিমানখিনি পাৰিলোঁ দেখুৱালোঁ ইয়াত বাঘো ওলায় মই এডোখৰত অকলে আছোঁহি ভয়ো লাগিছে যাওঁগৈ আৰু বাঘ ওলাই ইয়াত ৰাতি খোজ পোৱা যায় বাঘৰ আৰু পোৱালি সৈতে আছে বুলি কৈছে ভয় লাগে যিহেতুকে বাঘ হয় হাং কৈ দিব সেয়ে ভয় লাগি গৈছেগৈ আৰু মোৰ আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাব যদি ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম মই গীতিমণিয়ে তেন্তে আজিলৈ বাই বাই জুখি আছে ইয়াত ভৰাই গৈছে আৰু এইফালে মই পিতাই কাটি আছে এইটো বস্তা একদম ভৰ্তি হৈ পেলাই থৈ দিছে এবেগ আৰু জানে এবেগ নি আছে দুটা বস্তা ওলালে